গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি জপাদু চকুৰ পতা সজে ভৰা ধুনি পথাৰ চকুৰে নমনি দেখা কিবা মনে আগৰা হিৰে বছাৰ কদম কবিতা দেখিছো তোমাৰ কোনে দিয়ে গীত গালে পকি দিয়ে সাৰ পালে সেউজী সেউজী সেউজীয়া तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल गुंजित ब्लॉग्स। तो आज इमरान भाई और मैं जाय आছো বগামাটি এটা বম ধামাকা ভিডিও হ'ব বগামাটিৰ পৰা। তো ভিডিওটো চাই থাকিব এন্ড ফুল এনজয়টিক ভিডিও হ'ব। তো স্কিপ নকৰাকৈ চাই থাকক সম্পূৰ্ণ ভিডিওটো। তো গাইস এইখন হৈছে আমাৰ বিখ্যাত কাহিলপনগৰী সৰ্থেবাৰী আৰু আমি বৰ্তমান সৰ্থেবাৰী পাই গ'লো আৰু ইয়াৰ পৰা ভিডিওটো আজি আৰম্ভ কৰি দিলোঁ। আৰু বেছি নেদেখাওঁ ৰাস্তাত আমি অলপ অলপ দেখাই যাম যিমানখিনি পাৰোঁ, বেছি দীঘলীয়া নকৰোঁ ভিডিওটো। তো ধুনীয়াকৈ চাই থাকিব ভিডিওটো, সম্পূৰ্ণ ভিডিওটো চাব আৰু এয়া আৰু যাই আছোঁ ভিডিওটো চাই থাকিব। তো আমি বৰ্তমান পাই গ'লোঁ তামোলপুৰ আৰু ইয়াৰ পৰা বগামাটি প্ৰায় 25 কিলোমিটাৰ হ'ব লাগে। আৰু ইয়াৰ পৰা যিটো ৰাইট চাইডে ৰাস্তা দেখা পাইছে সেই চাইডে সেইটো ৰাস্তাৰে আমি যাব লাগিব আৰু বেছি টাইম নালাগে ইয়াৰ পৰা পাই যাম আৰু আধা ঘণ্টামানত। তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। তো বলক। তো বৰ্তমান আমি পাই গৈছোঁ নাগৰিজুলি আৰু এইটো যিটো ৰাস্তা দেখা পাইছে ইফালেদিও বগামাটি যাব পাৰি আৰু ইফালেদিও এইটো যিটো দেখা পাইছে ইফালেও যাব পাৰি। তো মানে ইফালেদি গ'লে কি হয়, যদি ইফালেদি যায় তেতিয়াহ'লে আপোনালোকে ৰিজৰ্টখন নাপাব, এখন ৰিজৰ্ট আছে, বা ইফালেদি গ'লে নদীটো ক্ৰছ কৰি যাব লাগে সেইটো চাইড যাব লগা হ'লে। তো আমি এইটো ইফালেদি নাযাওঁ বুলি ভাবিছোঁ। তো আমি যাম এইটো চাইডেদি। তো এইটো চাইডেদি গ'লে আমি ৰিজৰ্টখন পাই যাম। তো ইফালেদি আমি গুচি যাম। তো চাই থাকক, পাম আৰু বগামাটি বেছি টাইম নাই আৰু ইয়াৰ পৰা পাবই আৰু। তো চাই থাকক ভিডিঅ'টো। আৰু গাইজ ৰাস্তাৰ ভিউটো চাওক না, কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া এটা ভিউ। ৰাস্তাবিলাকে ইমান ধুনীয়া আৰু ভিতৰত কিমান ধুনীয়া হ'ব চাই লওক এবাৰ। আৰু আমি বগামাটি মেইন গেটখন পাই গ'লোঁ। এইখনে হৈছে বগামাটিৰ মেইন গেট, নতুনকৈ বনাই আছে গেটখন, কমপ্লিট হোৱা নাই। আৰু ইয়াতে এণ্ট্ৰিটো কৰি লওঁ, তাৰপিছত ভিতৰত সোমাম আৰু। তো গাইজ ফাইনেলি আমি বগামাটি আহি পাই গ'লোঁ আৰু এইটো হৈছে বগামাটিৰ মেইন প্লেচ। চাওক কিমান ধুনীয়া এটা প্লেচ আৰু বহুত ডাঙৰ এৰিয়া এইটো। আৰু সেইফালে এখন ৰিজৰ্ট আছে, ৰিজৰ্টখনত বাৰু যোৱাৰ ৰাস্তা নাই ইফালে, হয়তো ব'টিং নাৱেৰে যাব লাগিব, নহ'লে এইটো চাইডেদি পানী বহুত আছে, পাৰ হৈ যাব নোৱাৰি, নাৱেৰে যাব লাগিব, নহ'লে সেইফালে এটা বেলেগ ৰাস্তা আছে সেইটো ৰাস্তাৰে আহিব লাগিব। এটা বহুত ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুত ডাঙৰ, বহুত ভাল লাগিছে ইয়াত আহি। তো এবাৰ ভিউটো ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক চাইডৰ চাইডটো। তো চাই থাকক ভিডিঅ'। গাইজ বেয়া ৰ'দ দিছে আৰু বেয়া গৰম লাগিছে আৰু বহুতে ভাবি আছে চাগে মই জেকেট টেকেট পিন্ধি থৈ দিছোঁ। জেকেট নহয়, মানে জেকেট ষ্টাইলৰ হয় কিন্তু চাৰ্টে হয় এইটো। আৰু ইয়াতে আহিলে আপোনালোকে ৰ'প মানে জিপ লাইনো কৰিব পাৰিব, জিপ লাইনো আছে ইয়াতে, আৰু বটিংটো দেখালোৱে, এইফালে বটিঙো আছে। তো সকলোখিনি পাই যাব ইয়াতে আৰু মানে ফুল ধামাকা এটা এনজয় কৰিব পাৰিব আৰু ইয়াত আহিলে। তো এবাৰ হ'লেও আহক ইয়াত যদি আহি পোৱা নাই। আৰু সঁচাকৈ বহুত ধুনীয়া আৰু এইবোৰ দেখাই আছোঁ ভালকৈ পাৰ হৈ লৈ কিনি।
আৰু গাইজ তাত কিবা শ্বুটিং চলি আছে মানে ভিডিঅ' চং শ্বুটিং কৰি আছে তো ইয়াত শ্বুটিং হৈয়ে থাকে মানে লোকেশ্যনটো বহুত ধুনীয়া শ্বুটিঙৰ কাৰণে যদি আপোনালোকে শ্বুটিং কৰিব বিচাৰে ইয়াত আহিব পাৰে আৰু ইয়াতে এখন ষ্টেজো আছে হয়তো চাগে প্ৰগ্ৰেম হয় কিবা প্ৰগ্ৰেমৰ টাইমত আৰু ইয়াৰ পিছত আমি ওপৰত যাই আছোঁ ওপৰৰ পৰা দেখাই আছোঁ ভিউটো আপোনালোকক তো চাই থাকক তো বৰ্তমান আমি যাই আছোঁ ওপৰত মানে ওপৰত কিবা এটা ষ্টেজো আছে তো সেইটো চাই আহোঁ আপোনালোকক দেখাওঁ তো চাই থাকক ভিডিঅ'টো ওপৰত যাই আছোঁ এইবিলাক চেৰি আছে ওপৰত যোৱাৰ কাৰণে আৰু এইবিলাক চব ওপৰৰ পৰা গছ কাটি পেলাই লৈ আহি আছে হয়তো কিবা বনাই আছে তলত কি বনাই আছে গম নাপাওঁ বনাব ষ্টাৰ্ট কৰা নাই চাগে এতিয়া বনাবহে তো এইবিলাক চব ওপৰৰ পৰা কান্ধত লৈ আহি আছে ইমান ওপৰৰ পৰা চাওক তো গাইজ আমি বৰ্তমান আহি পালোঁ একেবাৰে ওপৰত মানে পাহাৰখনৰ ওপৰত আহিছোঁ তো ইয়াৰ পৰা ভিউটো এবাৰ দেখাই দিওঁ আপোনালোকক আৰু ইয়াতে বহুত ধুনীয়াকৈ মানে কি বহা চোৱা ব্যৱস্থা কৰি থোৱা আছে ইয়াতে আহিলে বহিব পাৰিব জিৰাব পাৰিব তো বহুত ধুনীয়াকৈ এইফালে বনাই থোৱা আছে কিছুমান তো ইয়াৰ পৰা ভিউটো এবাৰ দেখাই দিওঁ তলত ভিউটো কেনেকুৱা লাগে তো চাওক ভিডিঅ'টো আৰু গাইজ ওপৰত যে এটা ষ্টেচু থকা বুলি কৈছিলোঁ বুদ্ধাৰ আৰু এইটোৱে হয় ষ্টেচুটো আহি পালোঁ আমি এইখিনি আৰু এইটোৱে ষ্টেচুটো বহুত ধুনীয়াকৈ বনাই থোৱা আছে এইটো তো ওপৰত আহিলে এইটো দেখা পাব আপোনালোকে তো গাইজ বগামাটিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ইয়াৰ পৰা যাই নেক্সট এটা বেলেগ লোকেশ্যনত যাই আছোঁ গ্ৰাছলেণ্ড বুলি ইয়াৰ পৰা ওচৰতে বেছি দূৰ নহয় 10 কিলোমিটাৰমান ডিষ্টেঞ্চত হ'ব তো নেক্সট ভিডিঅ'ত দেখা পাব গ্ৰাছলেণ্ড তো বগামাটিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো কেনেকৈ জনাব যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় অসম